হাই, আপুনি অসম চৰকাৰৰ যিকোনো নিযুক্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে নেকি? যদি আছে ভিডিঅ'টো চাব দে, ইগন'ৰ নকৰিব। অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত জুবিন গাৰ্গৰ ওপৰত কিছুমান অহা প্ৰশ্ন প্ৰতি বছৰে থাৰ্ড গ্ৰেড হওক ফ'ৰ্থ গ্ৰেড হওক জুবিন গাৰ্গৰ ওপৰত প্ৰশ্ন এটা নহয় এটা আহেই। যোৱাবাৰে দিয়াবাৰে গম পাইছে, যোৱাবাৰো আহিছে আৰু এইবাৰো আহিব ফিক্স, কাৰণ অসম চৰকাৰে জুবিন গাৰ্গক বহুত গুৰুত্ব দিয়ে। জুবিন গাৰ্গৰ ওপৰত প্ৰশ্ন আহিবই, এইটো টপিক ইগন'ৰ নকৰিব কোনো, কাৰণ ইয়াতে 1 মাৰ্ক 2 মাৰ্ক আছে। তো মই কিছুমান জুবিন গাৰ্গৰ ওপৰত প্ৰশ্ন আনিছোঁ, 2-এটা অহাৰ সম্ভাৱনা আছে ইয়াৰ পৰাই। তো কৈ আছোঁ। প্ৰথমটো প্ৰশ্ন হৈছে, জুবিন গাৰ্গে কোনখন চিনেমাৰ বাবে ৰাষ্ট্ৰীয় বঁটা পাইছে? উত্তৰ হ'ব দীনবন্ধু। দ্বিতীয় প্ৰশ্ন হৈছে, নায়ক চৰিত্ৰত অভিনয় কৰা জুবিন গাৰ্গৰ প্ৰথম চিনেমাখনৰ নাম কি? উত্তৰ হ'ব তুমি মোৰ মাথো মোৰ। 3 নম্বৰ প্ৰশ্ন, কোন চনত জুবিন গাৰ্গক ৰেনেছাঁ অসম বঁটা প্ৰদান কৰা হৈছে? উত্তৰ হ'ব 2014 চনত। প্ৰশ্ন, জুবিন গাৰ্গৰ সংগীত কেৰিয়াৰৰ প্ৰথম অনামিকা কিমান চনত মুক্তি পাইছে? উত্তৰ হ'ব 1992 চনত, 1992। প্ৰশ্ন, জুবিন গাৰ্গে ৰেকৰ্ড কৰা প্ৰথম অসমীয়া গান হৈছে? উত্তৰ গানে কি আনে। প্ৰশ্ন, জুবিন গাৰ্গে অভিনয় কৰা তুমি মোৰ মাথো মোৰ অসমীয়া চিনেমাখন কেতিয়া মুক্তি পাইছে? উত্তৰ 2000 চনত। প্ৰশ্ন, জুবিন গাৰ্গৰ জন্ম ক'ত? জুবিন গাৰ্গৰ জন্ম উত্তৰ তুৰত। এনেকুৱা আৰু বহুত প্ৰশ্ন আছে জুবিন গাৰ্গৰ ওপৰত, যে চিনেমাৰ ওপৰত, গানৰ ওপৰত, কোন চনত কি বঁটা পাইছে জুবিন গাৰ্গে, তেনেকুৱা বহুত প্ৰশ্ন আছে। যদি সেইবোৰৰ ওপৰত চাই যাবা, কিছুমান মই 2-এটা আৰু ভিডিঅ' আনিম মাজতে, চাবা যদি বিচাৰা, আৰু যদি বিচাৰা এনেকুৱা ভিডিঅ'। এনেকুৱা কিন্তু বহুতে এই টপিকবোৰ ইগন'ৰ কৰে, নাচায়, কিন্তু পৰীক্ষাত 2-1 মাৰ্ক বহুত মিছ খাই যায়। এইবোৰ কুৱেশ্যন চাব। জুবিন গাৰ্গৰ শেহতীয়াকৈ কোনখন চিনেমা মুক্তি পাইছে, জুবিন গাৰ্গৰ শেহতীয়াকৈ কোনটো গান মুক্তি পাইছে, এইবোৰ চাব। আৰু জুবিন গাৰ্গে শেহতীয়াকৈ কোনখন চিনেমাত বিশেষভাৱে অভিনয় কৰিছে, এইখিনি চাব। এইখিনি হোৱাৰ সম্ভাৱনা থাকে, কাৰণ আহে আৰু যোৱাবাৰ যেনেকৈ আহিছে সেইকাৰণে কৈছোঁ। আৰু এনেই কোৱা নাই, যিয়ে যোৱাবাৰ দিছে থাৰ্ড গ্ৰেড 4th গ্ৰেড, তেতিয়া গম পাব, সেইখিনি সিহঁতে গম পায় বাৰু। আৰু মাজে মাজে আমি শ্বৰ্ট ভিডিঅ'টোৰ জুবিন গাৰ্গৰ 2-এটা কুইজ দি থাকিম, চাব তাতো। সেইটোও মানে জিকে টাইপৰ, অসম জিকে শ্বৰ্টবোৰ চাই থাকিব, শ্বৰ্টখিনি ধুনীয়া ধুনীয়া জিকে দি থাকিম জুবিন গাৰ্গৰ ওপৰত। কাৰণ কিয় এইটো টপিক কৈছোঁ, কাৰণ এনেকুৱা এখন পেপাৰ নাই য'ত নেকি জুবিন গাৰ্গৰ ওপৰত কুৱেশ্যন অহা নাই। যোৱাবাৰে 4খন পেপাৰ হৈছে নেকি, 4খন হৈছে, তাত 3খনতে জুবিন গাৰ্গৰ ওপৰত আহিছে। মই 3খন দিছোঁ, 3খনতে পাইছোঁ। সেইকাৰণে আৰু জুবিন গাৰ্গৰ গোটেইখিনি প্ৰশ্ন কুৱেশ্যন আমাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, PDF-টো আমাৰ PDF, তাতে যাব, ছেভ কৰি কিনে চাব। গোটেইখিনি ধুনীয়া সুন্দৰ কুৱেশ্যন আছে কেইটামান, চাব তাতে সেইটোৰ পৰা কমেও 2-1 মাৰ্ক অহাৰ চান্স আছে নিশ্চয়। আৰু শেহতীয়াকৈ কি চিনেমা জুবিন গাৰ্গে মুক্তি পাইছে, এইখিনি চাব। তো নেক্সট যদি এনেকুৱা আৰু ভিডিঅ' বিচাৰা জুবিন গাৰ্গৰ ওপৰত, কি কুৱেশ্যন অহাৰ সম্ভাৱনা আছে অহাবাৰ নিযুক্তি পৰীক্ষা থাৰ্ড গ্ৰেড 4th গ্ৰেড, কাৰণ অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত 1 মাৰ্ক 2 মাৰ্কে বহুত কাম দিয়ে দেই। 1 মাৰ্ক এটাই আপোনাৰ জীৱনটো বহুত সেই কৰি দিব পাৰে। সেইকাৰণে কৈছোঁ, এই 1 মাৰ্ক 2 মাৰ্ক কেতিয়াও এৰি থৈ নাহিবি। আপোনাৰ 1 মাৰ্কৰ কাৰণে আপোনাৰ জীৱনটো ক'ৰ পৰা ক'ত গুচি যাব আপুনি নিজে গম নাপাব। সেইকাৰণে গোটেইটো টপিকে চাই যাবি, একো ইগন'ৰ নকৰিবি। এই সৰু ভিডিঅ' হওক ডাঙৰ ভিডিঅ' হওক গোটেই চাই যাবি। আপুনি এইবোৰ টপিক হয়তো নাচাব পাৰে, যে কিয় চাম, কিয় নাহিব পাৰে, নাই সেনেকুৱা কথা নহয়। এইবোৰ পৰীক্ষাত 1 মাৰ্ক 2 মাৰ্কে কেনেকুৱা কাম দিয়ে আমি গম পাওঁ। দিয়াবাৰে গম পায় যে কাট অফ কেনেকুৱা হয়, এই 1 মাৰ্ক এটা পইণ্টো বহুত কাম দিয়ে। সেইকাৰণে কৈছোঁ, যদি এটা মাৰ্কো এনেকৈ মিছ কৰি থৈ আহা, বহুত বেয়া যাব। সেইকাৰণে কৈছোঁ, জুবিন গাৰ্গৰ ওপৰত কুৱেশ্যন এটা আহিবই ফিক্স, এইটো পূৰা একদম আৰু ফিক্স আহিবই। সেইকাৰণে যদি এইকেইটা কুৱেশ্যন ঠিকেই আছে, তে কমেণ্ট কৰিবা। নেক্সট যেতিয়া আৰু এনেকুৱা কুৱেশ্যন আৰু কেইটামান বিচাৰা, তে আৰু ভিডিঅ' কৰিম, কমেণ্ট কৰিবা। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিম, বাই। যদি এনেকুৱা কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যনৰ ভিডিঅ' যেতিয়া আৰু বিচাৰা, তে ক'বা, নিশ্চয় আনিম। এটা আনিম, বহুত ভিডিঅ' কুৱেশ্যনৰ এটা আনিম। এইটো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই।